আচ্ছা দাদা মালিক নেকি আপুনি? আজি দোকানখন আজি কি উদ্বোধনী হ'ব? আচ্ছা বাকী বস্তু সাজা হৈ গ'ল? আচ্ছা মানে বেকগ্ৰাউণ্ডত তুমি আছা নেকি দোকানৰ মালিক হিচাপত? ছেকেণ্ড মালিক হিচাপে সকলোকে কি কৰা ৰাইজক কি হ'ব আহিবা ক'ব দোকানত? ভালেখিনি আছে বৰ্তমান, কিছুমান বস্তু আহিবা আছে আৰু আহিবা আছে বৰ্তমান অলপ পাই যাওঁ ছোৱালী মানুহ হওক মহিলা হওক তাৰপিছত ল'ৰা সৰু ল'ৰা ছোৱালী বাচ্চা যিকোনো খেলা ঘৰৰ গিফ্ট চিফ্ট পোৱা যাব? গিফ্ট পাই যাব পুৰা যিমান ফুটবল বৰ্তমান ফুটবল চিজন ফুটবল লাগে আপোনাক ক্ৰিকেট বল লাগে আপোনাক যি লাগে ভলীবল লাগে আপোনাৰ ভেকচিনে দেখা পাইছোঁ আপোনালোকৰ এই চলা আছে হয় আহিব পাৰে সকলোকে আহিবা। দাম অলপ কিবা কমত ধৰিব না? দাম মানে একদম বহুত কম হ'লচেল ৰেট ধৰি যাব। আচ্ছা আচ্ছা পাঠশালাৰ নিচিনা দামতে হ'ব। বাকী দোকানখন একবাৰ দেখি দিম। পাঠশালাৰ জেগাত এতে আহিলে হ'ল। দাদা তলা এটা দিয়ে মোক, তলা এটা দিয়ে দাদা, তলা এটা দিয়ে ৰাইজক গোটেই আহিবা দি, ৰাইজক গোটেই আহিবা দি তলা তলা ভিউৱাৰ্ছ বিলাকো আহিবা দিয়ে, ভিউৱাৰ্ছ বিলাকো আহিবা গোটেই আহিবা দি হ'ল কণ্টেক্ট গোটেই চবকে। এই সভা দেখি এটি মানে কি লখিমী চুক এটি অলপমান আগত ৰিহাবাৰী চুক অহা ছয়বাৰীত দেখি যদি সোমাই আহে আপোনালোকে তাৰে ওপৰতে দোকানখন আহে। অহাৰ দেখি যদি আপোনালোকে যে ৰিহাবাৰী শিৱ মন্দিৰ আছে, দং আছে, নদী আছে, গতিকে আৰু আপোনালোকৰ ৰাস্তাটো মই দেখি দিম দিয়ক। আপোনালোকে এহেন দি দুদিনমান পিছত চেৰিটো আগেদি ভাল হ'ব, কিন্তু আপোনালোকে দেখি আছোঁ ৰ'ব এহেন দি ভাল হ'ব। এহেন দি ভাল হ'ব আৰু এনেকৈ এই লাইভ লোকেশ্যন দিছোঁ ঘৰ হয় দেখি এনেকৈ ভাল হ'ব। তলতো এখন দোকান আছে, তলত দোকানখন হাৰ্ডৱেৰ দোকান ইয়াৰ। ইয়াতে বিভিন্ন ধৰণৰ মাল পায়। ই এখন দোকান দিবা মোটামুটি হ'ল আজি 3 বছৰমান, গতিকে আৰু হয় ওপৰত এখন দোকান বাঢ়াই দিলাক আৰু খেলা ঘৰ দিম বুলি এটা সিয়াৰ মনৰ আশা আছিল, কিন্তু হৈ গ'ল আৰু সিয়াৰ একচুৱেলি সিয়াৰ আচলতে ইচ্ছা আছিল ৱাইন শ্বপ বা ধাবা এনেকুৱা ছিষ্টেমৰ আছিল। বহুত চেষ্টা কৰিছিল সি, কিন্তু আৰু উপায় নাই ভাই, ধাবা ৱাইন শ্বপ য'তে ত'তে ইছ্যু নিদিয়ে, লাইচেঞ্চ নাপায়, গতিকে আৰু কি আৰু খেলা ঘৰখন দিলাক, জেঠিক টিকে দিলাক, খেলা ঘৰখন দিছে আৰু বাকী ভাল লখিমী চক সুন্দৰ আহিব পাৰে ইয়াতে। আৰু পাঠশালাৰ দামতে পাব বস্তুবিলাক, মানে কি কম দামতে দিছে আৰু কম দামত দিছে মানে কি পাঠশালালৈকে যাব নালাগে, পাঠশালাৰ দামতে ইয়াতে দিব আৰু সেইখিনি আৰু। বাকী আমাৰ এটা ইউটিউবাৰ এটা আহি আছে মিষ্টাৰ হাৰা বুলি জানে, আহি হ'ব, আহিলে মই দেখি দিম গোটেইখিনি সিয়াক, আহিও আহিব দেখি আছোঁ। বাকী আৰু আমাৰ মাজত আহি গৈছে মিষ্টাৰ হাৰা। এয়া আহা, আহি থাকা, এইপিনে আহা, ডাইৰেক্ট লাইভ দেখি দিছোঁ এনে খটখটি দিয়ে আহি ডাইৰেক্ট। এইখানে দোকান আজি আমাৰ উদ্বোধনী হ'ব। এই দোকানৰ ভিতৰত যে অলপ পিছত দেখি আছোঁ, আমাৰ ফিটা কাটা আমি সুন্দৰকৈ মাতিছোঁ আমি। মিষ্টাৰ হাৰা আহি আছে, তেখেতে ফিটাটো কাটি উঠি বাকী এইখিনি দেখি আছোঁ আৰু খেলা ঘৰ গোটেইখিনি পাব, প্লাছ
লেডিজ জেণ্টছ সৰু ল'ৰা ছোৱালী গোটেই কাপোৰ পাব আচ্ছা চেণ্ডেল জোতা সকলোবোৰ পাব ইয়াত চব পাই অঁ স্কুল বেগ প্লাছ ইণ্টাৰভিউ বেগ যিবিলাক লাগে গোটেই পাব মোটামুটি সৰু শ্বপিং মলে হ'ব পাৰিলে হা চব কিনো এইটো জেড পাব A to Z পাব। যিখিনি লাগতিয়াল বস্তু তো বাকী মই দেখি দিছোঁ কি পায় কি নাপায় আৰু দাদা এইটো আপোনাৰ কি হেৰি এতিয়া সপোন আছিল নেকি মানে দোকানখন মানে এনেকুৱা কৰা খেলা ঘৰ আছিলোঁ আগতে যে আমাৰ ৰিহাবাৰীত বা নিতান্তত জালত নাই সেইকাৰণে দিলোঁ আৰু চত এটা লৈ কিনে আৰু ধৰ্মেন্দ্ৰকে মানে কি তলত এখন আছে হাৰ্ডৱেৰ দোকান এইবাৰ নেক্সট আৰু মানে কি এখন খেলা ঘৰ দিম বুলি এটা মনৰ আশা আছিল একচুৱেলি আশাটো আছিল বেলেগ ৱাইন শ্বপৰ আছিল ধাবাৰ আছিল কিন্তু ধাবা ৱাইন শ্বপৰ লাইচেঞ্চটো নিদিয়ে না গতিকে উপায় নাই আৰু ইণ্ডিয়ান আৰ্মি চাকৰি কৰা আছিল চাকৰি কৰাৰ পৰা আহি ৰিটায়াৰ হৈ আহি কিনে এতিয়া সুন্দৰকৈ আৰু এতিয়া সুন্দৰ দোকান এখন খেলা ঘৰ দিলাক আৰু বাকী ঠিক আছে বঢ়িয়া দেখি আছোঁ অলপ আৰু মানে কি দুৰ্গা পূজা আহি আছে আপোনাৰো দুৰ্গা পূজা অফাৰ দিব নিশ্চয় বাকী আহক বেছি দূৰ নাচাৰি কিলোমিটাৰ যদি ভাল লাগে বস্তু লাগিব এইটো তোমাৰ নহয় ভাইটি এই যে ল'ৰাৰ তুমি যদি চাব লাগে এই চাব লাগিব এই বুটটো চাব পাৰা আৰু এও আমাৰ ভাল গল্পি থকা আছিল গোটেই এতিয়া সেই খেলা খেলি চাকৰি পাই কিনে হিৰা কলা আগতে কিন্তু বঢ়িয়া থকা আছিল আৰু মাৰব বাপা মাছ চাই এতিয়া মাৰব সেনেকে চুৰ কৰছা চিচি কেমেৰা আছে আৰু সৰু সুৰা ক'ব গ'লে এতিয়া শ্বপিং মল বুলি ক'ব লাগিব ন কাৰণ কিয় লাহে লাহে আৰু বাঢ়ি আছে মালটো বহুত আনিছে আৰু মাল আৰু ভৰাব বুলি কৈছে এইখিনি মাল তেনেকৈ আৰম্ভণিৰ কাৰণে আৰু কোনোবা যদি সৰু চলিৰ কাৰণে যদি বাচ্ছাৰ কাৰণে কেৰাম যদি লাগে কেৰামো আছে এতে সুন্দৰ আৰু ডাঙৰ কেৰাম লাগে আৰু কোনোবা যদি ডাঙৰ কেৰাম যদি আৰু লাগে তেতিয়াহ'লে আৰু দামী অৰ্ডাৰ অনুযায়ী ডাঙৰ কেৰামো আনি দিম গতিকে বেগ চেগ আছে স্কুলত নিয়া বেগ বা বাকী কোনোবাই যদি ইণ্টাৰভিউ নিয়া বেগ ইণ্টাৰভিউৰ কাৰণেও আছে চব মান আছে যি কেৰাম লাগে সেয়ে আছে কেৰামটো আপোনালোকে যিমান ডাঙৰ লাগে সিমানে পাব অৰ্ডাৰ অনুযায়ী মাল পোৱা যাব আৰু এটা মানে কি চেঞ্জ কৰা ৰুম এটা মানে আছে এহেঁতি এতিয়া চেঞ্জ কৰি পিন্ধি চাব পাৰিব বাকী ক'ম আৰু বম দোকান ভাই এখন বৈধ শ্বপিং মল বুলি ক'ব এটা সৰু সুৰা এনেকৈ যে ৰিহাবাৰী চুকত আমাৰ ইয়াতে যে হৈছে মলটো ভাল লাগছে আৰু এতিয়া মল বুলি নহয় খেলা ঘৰ ভালেই লাগছে আৰু এতিয়া নতুনকৈ পূজাৰ কাপোৰ যদি কোনোবা কিবা হৈছে দুৰ্গা পূজা আহি আছে লক্ষী পূজা আহি আছে এই পূজাৰ মেখেলা চাদৰ তিৰি মানুহৰ হওক বা যিহৰ হওক চব আছে যে আৰু মানে কি এইখিনি বস্তুখিনি পাব আৰু সৰু চলিৰো আছে কোনোবা যদি সৰু চলি যদি কিনিব খুজো বুলি ভাবে সৰু চলিও আহিব পাৰিব গতিকে কি ক'ম আৰু ভাইয়া যি যাক যি ইচ্ছা সেই আহিব গিফ্ট লাগে সৰু চলিৰ মাল লাগে বা কিবা যি লাগে আৰু আপোনালোকে আহিব পচন্দ কৰিব যদি ভিডিঅ' চাই আহে কিবা অলপ ডিছকাউণ্ট কৰি দিব আৰু বিশেষকৈ খেলা চলিৰ কাৰণে মানে কি বুটকৈজোৰ যি আছে সেই বুটকৈজোৰ বঢ়িয়া বুট আনিছে দিয়ক বুটকৈজোৰ ভাল লাগছে আহিব আৰু চেণ্ডেল লাগে কিন্তু গমে বেছি আৰু এইখিনি এতিয়া মানে কেছখন তাতে বঢ়িয়া এতিয়া আজি কিনিব পৰা হৈছে না এতিয়া বৰ্তমান ফিটা কাটি দিছে কিনিব পৰা হৈছে বস্তুবিলাক আৰু বঢ়িয়াকৈ কিনিব পৰা হৈছে বস্তুবিলাক আৰু এতিয়া যদি কোনোবা কিবা কিনে কিনিব পাৰিব আৰু আহক ভিডিঅ' চাই আহক বাকী আহি গিলা কেনে লাগিল আমাৰ তাতে ভাল লাগিল না ৰিহাবাৰী ফাৰ্ষ্ট টাইম আহিলি না ঠিক আছে বঢ়িয়া আৰু তেতিয়া মই অলপ আগতে কৈছিলোঁ মানে কি অহতে এতিয়া হ'ল লখিমী চকৰ পৰা অলপমান আগতে যদি আপোনালোকে ৰিহাবাৰী চক পাব অহাৰ দেখি যদি সোমাই আহে আপোনালোকে চৈবাৰীত দেখিন হয় চৈবাৰীত দেখি যাব পাৰিব তাৰে মাজতে এহেঁতি এই ভিতৰৰ এহেঁতি আছে আপোনাৰ চেৰিটো আৰু এহেঁতি নিশ্চয় এটা এহেঁতি চেৰি এটা হ'ব কিজানি অহা গেলি নিতান্ত হ'ব আপোনালোকে অহা যদি নিতান্ত হ'ব অহাৰ দেখি যদি ৰিহাবাৰী লখিমী চকৰ পৰা সোমাই আহিব আহি কিনে সুন্দৰ এতিয়া ইয়াতে পাব ধন্যবাদ আৰু ফাৰ্ষ্ট কাষ্টমাৰ হিচাপত মানে কি ই বাছি থৈ দিছিল হাফ পেণ্ট এটা হাফ পেণ্ট কিনিলে নহ'ব ভাই বহুত বস্তু কিনিম বেলেগ মই কালি আছে কিন্তু ফাৰ্ষ্ট টাইম হাফ পেণ্টটোৱে কিনিলো আচ্ছা আৰু মই হাফ পেণ্টটো মানে শ্বেয়াৰ বাজতে ফাটি গৈছে ইয়াত বহুত খিনি লাগি ভাগি আছো তাৰমানে ফাৰ্ষ্ট কাষ্টমাৰ তুমি আজি এই বস্তু জনম পাৰ হৈ জনমলৈ থাকিব এই ফাৰ্ষ্ট কাষ্টমাৰটো কিন্তু পাছত যদি কিবা কাৰণে বিক্ৰী নহয় কিন্তু চাবি কিন্তু দোকান যদি বিক্ৰী নহয় ঠিক আছে বাকী ভিডিঅ'টো বানালোৱে ভিডিঅ'টো বানাই আছি আমি হাৰাও ভাল লাগিল আৰু
এওঁটো আছে আমাৰ এইটো লগত সদায় থাকে ভিডিঅ'ৰ লগত থাকে এই যিমান দিন আছে সিমান দিনে ভিডিঅ'বোৰ দেখা হ'ব গতিকে আৰু কিবা কৰি দিওঁ এখন লাষ্টত দোকান আহিলে আৰু গোটেই আহি কিনে চব বস্তু কিনি আমো চাঙিটা আমো নমুনা আমি চেষ্টা কৰিম যদি কিতাপ আৰু দেখাম আৰু নেক্সট দিতে ভাল হ'ব না ভালকে বাকী আৰু বিশেষ নকওঁ দোকানখনটো দেখিয়ে দিলোঁ বাকী চবখিনি গতিকে সকলোৱে আহিব আৰু যদি মোৰ পৰাও যদি কিবা মই সুধি চাওঁ এবাৰ মালিকক সুধি চাওঁ মই সুধি চাইছোঁ মালিকক একবাৰ মালিকে কি কয় মালিকক কম মালিকক মোৰ যদি ভিডিঅ' চাই কোনোবাই কিবা অলপ হ'লেও নিশ্চয় কম দিব মোৰ নামটো যদি কয় আপুনি নিপন বুলি যদি কয় কিবা নামৰ কম দিব গতিকে এতিয়া সমাপ্ত কৰোঁ ভিডিঅ'টো লম্বা আহি অ' চক কালিৰ পৰা লাগি ভাগি কিবাকে পালি দিয়ে ফাৰ্ষ্ট কাষ্টমাৰটো নাকি দাদা এই হাফ পেণ্টটো ল'লোঁ এতিয়া ডিছকাউণ্ট আছে না স্পৰ্টছৰ মাল 10% ডিছকাউণ্ট ল'বি স্পৰ্টৰ মাল 10% ডিছকাউণ্ট পাম ঠিক আছে আৰু এইটো দাম হয় সেইটো হ'ব দিয়কচোন এতিয়া দামটো কওক এইটো মানে কি আৰু অফাৰ দিছে আৰু এতিয়া হাফ পেণ্টটো শিকি নিছে এইটো আৰু অফাৰ দিছে 450 আছে আৰু এইটো হ'ল ছেকেণ্ড কাষ্টমাৰ চেণ্ডেল একযোৰ লৈছে ছেকেণ্ড কাষ্টমাৰ কিবা গিফ্ট অনুভৱ মানে যিটো বস্তুৰ কাৰণে আমি পাঠশালা যাব লগা আছিল সেইটো বস্তু আমি ঘৰৰ ওচৰতে পাইছোঁ আৰু এই অঞ্চলৰ ৰাইজৰ বহুত সুবিধা হ'ব কাৰণ পাঠশালালৈ গ'লে আমি 100 টকা তেল ভৰাব লাগে বাইকখনত আৰু যিটো বস্তু 100 টকা তেল ভৰাব লাগে তাৰে লগত 10 টকা যোগ দিয়াৰ লগে লগে একযোৰ চেণ্ডেল পালোঁ 110 টকা ধৰি লওক কিমান সুবিধা হৈছে ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ ইয়াত সকলোৱে আহক আৰু বহুত ৰেহাই মূল্যত ইয়াত বস্তুটো লওক গতিকে গোটেই শুভকামনা জনাইছোঁ আৰু আমাৰ স্বত্বাধিকাৰী ধৰ্মেন্দ্ৰ দাসকো শুভকামনা জনাইছোঁ তেওঁ ভৱিষ্যতত দোকানখন আগুৱাই যাওক আৰু এই অঞ্চলৰ ৰাইজৰ সুবিধা হওক ধন্যবাদ ছেকেণ্ড গিফ্টটো আৰু গিফ্ট এটাই আছে নহয় আৰু 3 নম্বৰত তিনিটা ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ভাই দিছে আৰু এইটো অফাৰ দিছে আজি যা ছবিটো নাইয়ে আৰু গাইজ আজি দোকানৰ উদ্বোধনী কৰবা পশ্চিম মাত্ৰ আজি কৰাৰ লগে লগে মানে কি এই নবয় এইজন আমাৰ ওচৰৰে ব্যক্তি বাকী হ'ব না সুধছি ঠিকে আছে তুমি অনুভৱটো ঠিকে কৈছা বাকী অলপ চলপ নিশ্চয় দিব আৰু জিন্স অলপ মানে পচন্দ কৰিছে ভালেই আৰু থাৰ্ডটো ভালেই আৰু এইযোৰ চেণ্ডেল 150 টকা দি কিনি ল'লা 150 টকাতে কিনি ল'লা এই চেণ্ডেলযোৰ ভাল লাগছে আৰু অফাৰ কিন্তু দিছি গাইজ মানুহ চাওক অফাৰ কিন্তু দিছি আৰু পুৰা অফাৰ 150 টকাত চেণ্ডেল 120 টকাত চেণ্ডেল হা 150 টকাৰ হাফ পেণ্ট 200 টকাৰ হাফ পেণ্ট আৰু এইযোৰ ড্ৰেছ নবয় ফাৰ্ষ্ট কাষ্টমাৰ থাৰ্ড হিচাপত ল'লা কৰে এইযোৰ ড্ৰেছ শ্ৰেষ্ঠ দামী লৈছে ইয়ে তাৰ কিবা এটা গিফ্টো পাব নিশ্চয় দাদা দিব কিবা এটা গিফ্ট অঁ ই আছে ই 5 আছে তই 4 নহয় 4 চেণ্ডেল একযোৰ গুচিয়ে গ'ল চেণ্ডেল একযোৰ লৈছে তাই এই সৰখৈ আৰু 90 হ'ল থাৰ্ড তই 5 গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ গোটেই চাব আৰু আৰু মানে কি আজি আহোঁ হাৰানো আহিছিলোঁ আমাৰকে অহাৰ লগে লগে মানে কি আহাক অলপ ফুৰাব লৈ আহিলোঁ গেটত দেখিন সুন্দৰকৈ আৰু কি ক'ম আৰু সেই অলপ গেটখনে চাফা দিছোঁ আহা সুন্দৰকৈ পানী হৈছে গেটত দেখিন শুনা ভাই পৰিৱেশটো কেনে পিছে আকৌ পৰিৱেশটো কেনে পিছে বেলেগ লাগছি না অলপ আৰু আহিব ইচ্ছা আছে নে একদিন অঁ নিশ্চয় তাকে গাইজ কি ক'ম আৰু সেই এনেকৈ আৰু এনেকৈ ডোঙৰ পানী দিছে আমাৰ সেই ডংটো পানী দিয়াৰ কাৰণে আমি আৰু বাবা কিবা কৰি দিওঁ হাত কি কবি কওঁ কি কওঁ আজি আৰু ভাল লাগে ভাতত খালোঁ ভাতত খাই দিলোঁ সুন্দৰকৈ ভাত পানী খাই কিনে সুন্দৰকৈ বঢ়িয়া বতৰটো বঢ়িয়া বতৰটো ভাল ঘূৰো ৰঙা হৈছে আৰু এটি যিটো দং আছে না এই দংটো মানে কি আমাৰ ডাইৰেক্ট আমাৰ বাটৰ আগত উঠিছে আৰু আমাৰ ঘৰৰ বাটৰ আগত উঠিছে পানীখিনি উঠিছে অঁ আহিবাগে এইপিনে আহা আৰু যে এইখিনি জেগা যি আছে এইখিনি প্লেচটো আমাৰ বিৰাট বিৰাট বহুত ভাল লাগে আৰু এই প্লেচটো ভাল লাগে বহুত আমাৰ আৰু এই প্লেচত যদি বহি সুন্দৰকৈ গধূলি বহিলোঁ কি কবি আৰু থাম্বাকু বুজা বুজিছোঁ ভাই কি ক'ম আৰু ভাই বাকী এইখিনি প্লেচটো বিৰাট ভাল লাগে আৰু হয় আছে আমাৰ বাবা হোম আৰু কেছটো কি হ'ল গাইজ সুন্দৰকৈ গেটত দেখি গ'লোঁ ফুৰিব গ'লোঁ অলপ হাৰা ফুৰিব লৈ গ'লোঁ সুন্দৰ ভাত পানী খালোঁ সুন্দৰ ফুৰি আহিলোঁ গেটৰ পৰা ফুৰি আহি কিনে সুন্দৰ আৰু এগেইন দোকানত উপস্থিত এতিয়া আহাকো বিদায় দিম বেছি দেৰিও ৰাখবা নোৱাৰা কাৰণ আহোঁ বহুত দূৰলৈকে যাব লাগিব নলবাৰীত ঘৰ দূৰ আছে জেগা
2-2.5 ঘণ্টা লাগি যাব গতিকে হাৰা লাষ্ট টাইমত কিবা কবি লাষ্ট টাইমত মই বেলেগ নকওঁ মই দাদাৰ যোনখন দোকান দিলা হা এখন দোকানৰ পৰা এতিয়া 10খন দোকান হয় আচ্ছা আচ্ছা আৰু মানে কি বিভিন্ন ওচৰ পাজৰৰ মানুহ আছে হুম। ওচৰ মানে দূৰৰ পৰা আহক কথা নাই হা। মানে দাদা দোকানত একবাৰ আহক ভিজিট কৰক যদি ভালটো লাগবই নিশ্চয় ভাল লাগবই আৰু দামক বহুত কমত পাব বহুত পাব, কম পাব। হ'ব। চব এনেই পাব। আৰু ধৰ্মেৰ কাকা কিবা কবি মইনো কি ক'ম লাষ্ট টাইমত সকলোৱে কিবা আহক। কবি বস্তুবিলাক যি চাওক varieties লাগে কিনক। চাওক, কিনক। ভেৰাইটিজ বস্তু আছে। দাম ভেৰাইটি পাই যাব বস্তু। কিন্তু এটা সৰু সুৰা এটা মল বুলি ক'ব লাগিব এইখিনি কাৰণ কিয় গোটেইখিনি বস্তুৱে আছে ইয়াতে কি হ'ল হ'ব গিফৰ পৰা চবখিনি বস্তু আহিলে গম পাব সকলোৱে আৰু কিবা যদি আমাৰ ভিডিঅ' চাই আহে ইয়াৰো যদি কিবা ভিডিঅ' চাই আহে কিবা এটা ডিছকাউণ্ট দিব আৰু যদি মোৰো ভিডিঅ' চাই আহে আপোনালোকে মইতো ক'লো আৰু কিবা এটা 10 টকা হ'লেও কমত দিব ধন্যবাদ জয় অসম দে আৰ